পহিলা বহাগৰ দিনাই চতিয়াত বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা 90 সংখ্যক চতিয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি প্ৰথম দিনাৰ বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই চতিয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলে। চতিয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসমৰ স্বনামধন্য শিল্পী জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে। বড়ো, ঝুমুৰ, জিকিৰ, জাৰি, বঙালী, মাৰোৱাৰী, মিচিং, কাৰ্বি সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে চতিয়াৰ ৰাজপথত আজি সৃষ্টি হয় এক বিশাল সাংস্কৃতিক মালাৰ। ঐক্য সম্প্ৰীতিৰ এই মালাডাল কোনো দিন কোনো শক্তিয়ে ছিঙিব নোৱাৰে বুলি উদ্বোধক বিদ্যাসাগৰে মন্তব্য প্ৰকাশ কৰে। নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ, গৌৰৱান্বিত যে চতিয়া যিখন বিহুৰ চতিয়াৰ বহু ৰাইজে নাজানে চাগে, বহু মানুহে নাজানে যে মোৰ শিপাটো চতিয়াৰ, মই চতিয়া কৰতি গাঁৱৰ মোৰ ককা দেউতাৰ ঘৰ আছিলে। গতিকে নিশ্চিতভাৱে ভাল লাগিছে আৰু এই বিহুখনে অসমলৈ এক শুভবাৰ্তা কঢ়িয়াই আনিছে যে 90 বছৰ সেই মুকলি বিহুখনে ইতিমধ্যে পাৰ কৰিছে, 90 বছৰ ভৰি দিছে। আপোনালোকৰ জৰিয়তে সমগ্ৰ চতিয়াবাসীৰ লগতে অসমবাসী ৰাইজক আজিৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা ৰঙালী বিহুৰ ওলগ জনাইছোঁ। মই প্ৰথমে চতিয়া কেন্দ্ৰীয় বিহু কমিটিক মই ধন্যবাদ জনাইছোঁ। এইকাৰণে এই বিহু কমিটিয়ে আজি 90 সংখ্যক বছৰ ভৰি দিলেহি প্ৰতি বছৰে খুব সুন্দৰকৈ কেন্দ্ৰীয় বিহু মেলা অনুষ্ঠিত কৰি আহিছে। আজি ৰাতিপুৱা ভাগতে চতিয়া চহৰৰ মাজেদি শোভাযাত্ৰা হৈছে আৰু এই শোভাযাত্ৰাত আপোনালোকে দেখিছে শোভাযাত্ৰাৰ অন্তত এই মঞ্চত আমি সকলো উপস্থিতি হৈ বিহু নৃত্য আমি উপভোগ কৰিছোঁ। মই পুনৰ ৰঙালী বিহু উপলক্ষে অসমৰ চতিয়াবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনালোঁ। শোণিতপুৰৰ পৰা দুৰ্গা পটেলৰ ৰিপৰ্ট SN India 24।